गरेसरनि बालाबारि आरो बरकुसलायाव मोनसे गिख्रंथाव लामा जाब्रबथाय। बे जाब्रबथायाव सासे सुबुङा जायगायावनो जिउ गोमायो आरो गुबुन सासेया देहा फाहामसालियाव लांबाय थानाय समावनो जिउ गोमायो। जाब्रबथाया जादों साखा खबब्रै गारिया लामानि टार्निंआव थानाय सेरनि हाखराव गोग्लैनानै जाब्रबथाय जाथाया सोमजियो। जाब्रबथायाव जिउ खोमानांनाय सुबुङा जाहैबाय 3 नं बालाबारि गामिनि लक्ष्य बर' आरो गुबुन सासेया CRPFआव खामानि मावबाय थानाय राजु नार्जारी। गोब्राबै जोखोम जानाय राजु नार्जारीखौ देहा फाहामसालियाव लांदोंमोनब्लाबो देहा फाहामगिरिया जिउ गोमाबाय होननानै फोरमायो। जाथाय जानाय जायगायाव गरेसर पुलिस थानानि पुलिसा नुजाथियो। ओनसोलनि सुबुंफोरा फोरमायनाय बायदिब्ला दैबानाजों गाज्रि जालांनाय लामाखौ फाहामनो हायैनि थाखाय बे गिख्रंथाव लामा जाब्रबथाया जादों होननानै फोरमायो। মানে গাড়ী আমাৰ এটা আমাৰ গাঁৱত আমাৰ কাজ এটা আছিলে, তাতে মানে আহিছিলে তাতে গুৱাহাটীৰ পৰা। তাৰপিছত ইয়াতে আমাৰ গাঁৱৰে হয় দুটাও। তো ইফালে মানে আহি থাকোঁতে মানে ডাইৰেক্টলি মানে হেৰিত পৰি গৈছে পানীত, পৰি ফালে দুটা ডেড হৈ গৈছে। এনেই আমাৰ হেৰিটো ৰাজু নাৰ্জাৰী এজন, আৰু এজনটো হ'ল লক্ষী বুলি কয়, আমাৰ গাঁৱৰে হয়, গুৱাহাটীত থাকে তেখেতে। কি কৰিছে মানে ইয়াতে তাৰমানে আমাৰ যিহেতু তাতে ফেষ্টিভেল এটা আছিলে, ফেষ্টিভেলৰ পৰা আহি ফালে মানে ডাইৰেক্ট আহিছে, আহি ফালে মানে তাতে পানীত পৰি ফালে কি কৰিছে। গাড়ীটো মানে অৰিজিনেল আছিল গাড়ীটো চাগে। CRPF তেখেতে ৰাজু নাৰ্জাৰী CRPF আছিল। বৰ্তমান তেখেতলোকক মানে মেডিকেল এজন মানে মেডিকেল পঠাইছে, এজনটো মোটামুটি ডেড বুলি ক'ব পাৰে। আৰক্ষী মোটামুটি মানে অলপ পলম হৈছে, কিন্তু কোনাৰ লগে লগে তেখেতলোকে আহিছে, কিন্তু অকণমান পলম আছে আৰু। হয়, টাৰ্ণিংটো মানে যিহেতু আমি দেখা পোৱা নাই মানে দেখা পালে কিবা হ'লে, কিন্তু দেখা পোৱা নাই যেতিয়া মানে এন্তে কিমান স্পীডত আহিছে এইটো আমি দেখা পোৱা নাই। তো তেখেতলোকে কেনেকৈ কি হ'ল এইটো ভালকৈ ক'ব নোৱাৰিব, কিন্তু যিহেতু এইটো বহুত টাৰ্ণিং হয় টাৰ্ণিংটো বেছি, কিন্তু ইয়াৰ কাৰণে হয়তো কিবা মানে যেনেকুৱা আহিব লাগিছিল এনেকুৱা মানে বস্তুটো পোৱা নাই, তো ইয়াৰ কাৰণে তেখেতলোকে কিবা হৈছে। তো মেইনলি আমাৰ ইয়াতে তাৰমানে স্পীড ব্ৰেকাৰ এটা লাগে মানে এইটো শীঘ্ৰে মানে চৰকাৰে এইটো পদক্ষেপ ল'ব লাগে যে আমাৰ ইয়াতে একদম স্পীড ব্ৰেকাৰ বিৰাট দৰকাৰ, যিহেতু বিৰাট টাৰ্ণিং হয় এইটো ৰাস্তাটো, এইটো সোনকালে মানে চৰকাৰে ইয়াতে স্পীড ব্ৰেকাৰ দিব লাগে। তো ইয়াৰ কাৰণে চৰকাৰক মই এইটো মানে আহ্বান জনালোঁ।